Ini sarja pun bom sih non border pillar lang pun bom lo. 78 itu bunuh rasta. Iam sarta pidi nang dun lo. Iam sarta pidi. Palang lipantat curut lo, tong sikot pen. Border lam kerja long pen job nang kidun pen. Lai pilar adim ngapili dun pot. Pilih bakat pilih betul. Apa konen ini kalian? Aki cun lah. Halo. Tapi kita pasti dua dapat kerja tu ekstrom mana? Gimana kita aji penonton ini penonton. Ekstrom mana amal? Tas kerana. Aji apa? Saya kata ekstrom mana memori tu siapa? আমাৰ এমএলএ আগত কিমান হৈছে নাজানো তেখেতে এমএলএ হোৱাৰ কাৰণে ইয়াত আহি পাইছে গৰাকী মিনিষ্টাৰৰ পৰিভ্ৰমণ আৰু সেইগৰাকী হৈছে আপুনি প্ৰথম এতিয়া কেনেকুৱা ধৰণৰ অনুভৱ চাই মই যেহেতু এইচএডি মিনিষ্টাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দায়িত্ব দিছে আৰু এই হিলছ এৰিয়াটো পৰিভ্ৰমণ কৰাটো ক'ত কি সমস্যা আছে চোৱাটো মোৰ দায়িত্ব মই আজি আহি নিজেই এই বৰ্ডাৰ মেঘালয় অসম বৰ্ডাৰ আৰু ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ যিখিনি আছে মই দুটা পিলাৰ দেখিলোঁ ভাঙি শেষ কৰি দিছে তেওঁলোকে এইটো পিলাৰ 3 নম্বৰটোতো ভিজিট দিছোঁ আৰু আমি ইয়াতে এই যি ইণ্টাৰ ষ্টেট বৰ্ডাৰ প্ৰব্লেম আছে ইয়াৰ এটা ৰিপৰ্ট মই মুখ্যমন্ত্ৰী মহোদয়ক দিম দুইখন ষ্টেটৰ মুখ্যমন্ত্ৰী কথা পাতি এইটো যেহেতু চেণ্ট্ৰেল মেটাৰ ইণ্টাৰ ষ্টেট প্ৰব্লেমটো অলপ আলোচনা কৰি এইটো এটা সলিউশ্যন আহিব লাগে বৰ্ডাৰ প্ৰব্লেমটো সলিউশ্যন আহিব লাগে আমাৰ এতিয়া ইউনিভাৰ্চিটি হ'ব ইয়াতে ৰাস্তা হ'বলৈ দিয়া নাই তেনেকুৱা ধৰণৰ এতিয়া মই দেখি আহিলোঁ এটা চেনেল খান্দিছে এইটো আমাৰ মাটিত মেঘালয় এইটো উইদাউট আৱাৰ পাৰ্মিশ্যন এইবিলাক আমাৰ ইলিগেল হৈ থাকিলে মানুহৰ মাজত কেতিয়াবা সংঘাত হোৱাৰ সম্ভাৱনা থাকে এইটো আমি দূৰ কৰিব লাগিব সেইকাৰণে এইটো কেন্দ্ৰীয় চৰকাৰেও ইয়াতে গুৰুত্ব দিব লাগিব আমি অসম চৰকাৰৰ পৰা অনুৰোধ জনাম মুখ্যমন্ত্ৰী মহোদয়ৰ যোগেদি এই গোটেই কথাখিনি মই ইয়াৰ পৰা যিহেতু মই নিজে ইয়াত উপস্থিত হৈছোঁ স্বজামিন তদন্ত ইয়াতে এমএলএ আছে ইয়াতে আমাৰ ইএমও আছে আটাইসকল ৰাইজ আছে ইয়াতে ডিচি আছে আমাৰ ডিচি বাইদেউ এছপি সকলো প্ৰশাসনিক বিষয়াৰ লগত লৈ মই আজি ইয়াতে ভ্ৰমণ কৰিছোঁ গতিকে মই ভাবোঁ যে ভৱিষ্যতে এই সমস্যাবোৰ সমাধান হ'লে আমাৰ দুইখন ৰাজ্যৰ সম্পৰ্কও অটুট থাকিব লাগিব আৰু ইয়াৰ জনসাধাৰণৰ শান্তি লাগে শান্তি হ'লেহে উন্নতি সম্ভৱ প্ৰথম আমি শান্তি এই সমস্যাবোৰ দূৰ কৰি আৰু উন্নতি জখলালৈ আমি আগবাঢ়ি যাব লাগিব সেই দৃশ্যে মই আজি নিজে ইয়াতে স্পট ভেৰিফিকেশ্যন কৰিছোঁ এইখিনি বহুত দিন নাছিলে আমাৰ বৰ্ডাৰ প্ৰব্লেম আছে ইয়াতে বৰ্ডাৰত এটা বেটেলিয়ান কেম্পেই হওক অন্যান্য কিবা এটা আমাৰ চৰকাৰৰ পৰা এটা ইয়াতে এষ্টাব্লিছ কৰিব লাগিব সেইটো আমি চিন্তা কৰি আছোঁ গতিকে গোটেই কথাখিনি আমি পৰৱৰ্তী সময়ত আগবঢ়াই লৈ যাম চৰকাৰৰ আৰম্ভণিতে আমি এই কথাবিলাক আমি ৰাইজৰ পৰা এটা পৰামৰ্শ আৰু প্ৰপ'জেল লৈ এই কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ এই ৱেষ্ট কাৰ্বি আংলং জিলাখনত সৰ্বতো পাকৰ পৰা অৰ্থনৈতিক সামাজিক ৰাজনৈতিক সকলো ক্ষেত্ৰতে আগুৱাই নিয়াৰ ক্ষেত্ৰতে পদক্ষেপ গ্ৰহণ কৰা তো আগৰে পৰাই আছে হয় যাতে আগৰ যিটো এম এল এবিলাকতো প্ৰচেষ্টা কৰোঁতে হ'ব পাৰে কিন্তু মই যিটো পাৰ্চনেলি এম এ হোৱাৰ পিছত আমি মানে বৰ্ডাৰৰ সীমান্ত সমস্যাটো সমাধানটো পাৰ্লিয়ামেণ্ট সদস্য আমি লাগে সেইকাৰণে আজি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী চাৰাউল কাৰ্বি আংলং আমাৰ বৰ্তমান এইচডি মিনিষ্টাৰ এখেতে নিজে কষ্ট মেচিটি যে বৰ্ডাৰ যিটো চাবলৈ আহি পিলাৰ নিজে চালে কথাকৈ মানে সমস্যাবিলাক নিজে এখেতে আহি বুজিছে যে এখেতে
এটা ষ্টুডেণ্ট দিছে যে বস্তুটো চেণ্ট্ৰেল মেটাৰ তথাপিতো ষ্টেট গভৰ্ণমেণ্টৰ পৰা যে মেঘালয় কাৰ্বি আংলং বা আসাম সীমান্ত সমস্যাটো সমাধান হ'ব লাগে এইটো কাৰণে হেৰি কৰিছোঁ সেইকাৰণে মই মোৰ বিধায়ক হিচাপে বা পশ্চিম কাৰ্বি আংলং ৰাজ্য হৈ ক্ষেত্ৰত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰ আৰু এটা কথা যে এতিয়া HAD মিনিষ্টাৰ আহি গ'ল আগন্তুক সময়ত পশ্চিম বাংলাৰ জিলাৰ বাকী যি ৰাইজ আছে এই অসম মেঘালয় সীমান্তৰ বিভিন্ন সমস্যা আছে সেইকাৰণে এইবাৰ বিচাৰিছে তেওঁলোকে অনাগত সময়ত মুখ্যমন্ত্ৰী এই অঞ্চলটো পৰ্যবেক্ষণ কৰিব লাগে তেনে ক্ষেত্ৰত আপুনি কেনেকুৱা ইনিচিয়েটিভ ল'ব? নাই চলিউশ্যনৰ কাৰণে আমি ধৰক বিভিন্ন আমি পৰ্যায়ত আছে সেই পৰ্যায়ত মুখ্যমন্ত্ৰী ছাৰকো মইতো অৱগত কৰিলোঁ কৰিমেই যাতে আছে যেটা আমি যাতে যেন বস্তুটো পাৰ্লিমেণ্ট চলিউশ্যন কাৰণে দুই পক্ষত চৰকাৰৰ আলোচনা কৰি মাজেৰে এতিয়া আমি ইউনিভাৰ্চিটি যাতে বনাম তেখেতসকলে কৈছে যে বনাব নোৱাৰিম বুলি কোৱা নাই আলোচনা মানে হ'ব লাগে এইটো আমি আদৰণীয় সেইকাৰণে আমি এতিয়ালৈকে আমি জেগাত আমি প্ৰপ'জেল চাইছোঁহে আকৌ ইয়াত নবৈ আগতে চৰকাৰ আমি আলোচনা কৰিম মেঘালয় চৰকাৰৰ লগতে এইটো চৰকাৰৰ লগতে আমি অনুৰোধ কৰিছোঁ যাতে যেন বস্তুটো গোটেই আমাৰ যিটো চিন্তাধাৰাত এখেতসকলে গোটেই আমি আলোচনাৰ মাজেৰে কাম হৈ কিনে আমি সুচাৰুৰূপে আমি কাম কৰিব পৰা যায় সেইটোৱে কথা। থেংক ইউ। MLA Sarja Konbonsi non border pillar lang Konbon no. কিমান মুশকিল আছে আজি পৰ্যন্তত এই